এদিনাখন আমাৰ শৰ্মা ছাৰে বৰ সৰু সৰু কথাতে খং উঠি ছাত্ৰ ছাত্ৰীবোৰক দাবী ধমকি দি আছে সেইদিনা শৰ্মা ছাৰক দেখা গ'ল অতি কঠোৰ আৰু অনুশাসিত শিক্ষক যেন শৰ্মা ছাৰৰ এইদিনাখনৰ কঠোৰ নিয়ম আৰু কঠোৰ শাস্তি বিহা দেখি ক্লাছৰ সকলো ল'ৰা ছোৱালীয়ে তেওঁক ভয় কৰি অতি অনুশাসিতভাৱে চলিবলৈ ধৰিলে সেইদিনা শৰ্মা ছাৰে ক্লাছৰ সকলো ল'ৰা ছোৱালীক উদ্দেশ্যি কঠোৰ মাতেৰে ক'লে কাইলৈ যদি তোমালোকে হোমৱৰ্ক নকৰা তেন্তে ক্লাছত মুৰ্গা বনাই দিম শৰ্মা ছাৰক খঙত কোৱা এই কথাটো শুনি সকলো ল'ৰা ছোৱালীয়ে ভয় খালে কাৰণ শৰ্মা ছাৰৰ আজিৰ খংটো অলপ বেলেগ সিফালে আমাৰ ক্লাছৰ আটাইতকৈ দুষ্ট ছাত্ৰ পাপুৱে সদায় আগৰ দৰে মজা আৰু মস্তি কৰি আছে শৰ্মা ছাৰৰ ভাবুকিয়ে তাক বিশেষ কাণলৈ নাপালেই পিছদিনা শৰ্মা ছাৰে যেতিয়া হোমৱৰ্ক চাবলৈ ধৰিলে তেতিয়া পাপুৰ পালপত লগে লগে তাক সুধিলে পাপু হোমৱৰ্ক কৰিলা নাই পাপুৱে হাঁহি হাঁহি উত্তৰ দিলে নাই ছাৰ মই পাহৰিছোঁ এই কথা শুনি শৰ্মা ছাৰৰ মুখখন খঙত ৰঙা পৰিল আৰু তেওঁ কঠোৰ মাতেৰে ক'লে পাপু মই কালি তোমালোকক কৈছিলোঁ নহয় হোমৱৰ্ক নকৰিলে মই মুৰ্গা বনাই দিম বুলি পাপুৱে অলপ সময় ভাবিলে আৰু তাৰ পাছত নিৰ্বিকাৰ হৈ গভীৰ মাতেৰে ক'লে ছাৰ মই মুৰ্গা নাখাওঁ নহয় ঘৰত মানা কৰি থৈছে এটা কাম কৰক আপুনি আজি পনীৰকে বনাওক খাই দিম আৰু